এনে অলপ ফুৰি আহোঁ মানে বহুত ৰ'দ দিছে আজি মানে অলপ ঠাণ্ডা জেগাত যাওঁ সেইফালে অলপ মানে কি কৰোঁ কি নকৰোঁ ভিডিঅ'টো চাই থাকক আৰু এই মানে যাম দিওঁ আজি মানে বাইকত নাযাওঁ আজি স্কুটি লৈ যাম আমাৰ স্কুটি উলাই আছে এতিয়া কৈছোঁ এয়া মানে বাপৰে কি হেলমেট এইটো ৱাহ ভিতৰত কোনে আছে আকৌ গমেই নাপায় স্কুটি মাৰি পেলাই যাই আছোঁ ক'ত যাই আছোঁ গম নাপাবি মানে ক'ত যাই আছোঁ আমাৰো ঠিক নাই কিন্তু য'তে ভাল জেগা পাওঁ তাতে ৰখি যাম আমি এইটো পুখুৰী তাৰমানে নুশুকাই বুলি কয় পুখুৰীটো মানে কি পানীগিলা এনেকৈ থাকেই আৰু কোনোদিন তাৰমানে শুকাই নাযায় পানীগিলা তাকে কাৰণে মহিমাৰা পুখুৰী বুলি কয় এইটো চান্দকুছি কিন্তু পুখুৰীটো নুশুকাই মানে মুঠেই নুশুকাই বাৰিষা হওক খৰালি হওক মানে পানী থাকবই তাৰমানে এই দেৱাংগ পুখুৰী বুলি কয় আৰু এইটো বহুত ধুনীয়া জেগাখিনি তেনে বেয়া নহয় মানে বহুত ভাল লাগে আৰু মানে কেতিয়াবা আৰু আহি পেলাই ফুৰিব পাৰি আৰু এইখিনি জেগাত ঠাণ্ডা জেগাখিনি পুখুৰীটো তাৰমানে ভাল লাগে আৰু মানে মাছ চাছ আছে চিপছত ৰাখে চিপছ আনিব গৈছে চিপছ খাব সৰু চলি না এইটো চলি সৰু চলি হেন পাই না চিপছ খাব এতিয়া চিপছ আনিব গৈছে বাপৰে মানে পেটটোত কিবা নহয় কিবা লাগেই মানে তাক ঘৰ নিচিনা কিবা সোমাই থ'বই তাৰমানে অলপ মানে অলপ আগুৱাই যাওঁ এতিয়া ৰাস্তাটোৰ পৰাই মানে অলপ আগুৱাই যাওঁ মানে অলপ অফ ৰ'ডিং কৰোঁ ৰাস্তা দি নাযাওঁ মানে আগুৱাই যাম অলপ না মানে অলপ হেলমেটটো হ'ল ক ভিতৰত কোনি আছে কি নে গমেই নাপায় আকৌ ভূতে আছে নে দেৱাই আছে এনেকৈ জেগাখিনি বহুত ধুনীয়া লাগছি না আমি মানে আহিলোঁ আজি অহাৰ কাৰণ হৈছে কি যি মানে দুয়ো এনাই আছোঁ আজি কোনো কাম নাই বা কিবা কিবা একোৱেই নাই তাৰমানে সেইকাৰণে দুয়ো আজি ওলাই আহিলোঁ আহি পেলাই ইয়াতে অলপ ৰেষ্ট দিবৰে মানে বহা পিঠা যোগাৰ কৰিব গৈছে পাত মানে ইয়াতে বেলেগ একো নাই না সেইকাৰণে পাত যোগাৰ কৰিব গৈছে বহিব তাৰমানে ইয়াতে এখন তোমাৰ পিঠা হ'ল যা যাই পোৱা আৰু নিজে ধুবা কি আৰু চিপছ আনছি এতিয়া পানী ক'ত পাম সন্মুখত দেখা নাই ধুনীয়া পানীয়ে পানী জাপ মাৰি পুখুৰী পানী পুখুৰী অলপ সময় ৰেষ্ট ল'লোঁ এতিয়া আমি এইফালে এখন পলিটেকনিক আছে আৰু এটা মন্দিৰ এটাও আছে খুব ধুনীয়া মন্দিৰ আমি এতিয়া তালৈকে যাম ব'লক আমি এতিয়া স্কুটি উঠোঁ এখন হৈছে আমাৰ ৰামপিয়াৰী সেইটো পিন্ধিব নালাগে মানুহ না কি থাকে গমেই নাপায় ভয় খাব সৰু চলি এই সৰু চলি ভয় খাব এইটো পিন্ধিলে পাপ এইটো হেলমেট না এই হেলমেট হেল নাপায় গৰুৰ মূৰা হেন পায় মানে সি পেট ফাঁচি গৈছে গাড়ী হেঁচি টানি তাকো উলাইছোঁ এতিয়া আমাৰ মানে যাওঁ
গেছৰ পাইপ মানে বহুত মানে ডাঙৰ ডাঙৰ বহুত এৰিয়া তাৰমানে কামবিলাক হোৱা নাই কিন্তু কেতিয়ালৈকে হয় ঠিকো নাই মানে চিলিণ্ডাৰ গেছ মানে গেছৰ পাইপ এইবিলাক কেতিয়াবা হয়তো চিলিণ্ডাৰ ঘৰত দিব নালাগিব পাৰে ইয়াতে ভৰাব লাগিব বুলি কৈছে বহুত দূৰলৈকে আছে তাৰমানে পুতি আছে কাম কৰি আছে মানে উন্নতিৰ ফালে আহিছে আৰু মানে আমাৰ অসম আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ